নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেলটোলৈ। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা হাইস্কুল টিচাৰৰ বাবে 5746টাকৈ পদ খালী হৈছে। তো এই পদখিনিৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকক যোগ্যতা কি লাগিব, কেনেকৈ আবেদন জনাব লাগিব, সকলোখিনি আমি অতি কম সময়ৰ ভিতৰতে এই ভিডিঅ'ত গম পাম। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ পদখিনি ভগাই থোৱা আছে। বৰপেটা ডিষ্ট্ৰিক্টত 457টাকৈ পদ খালী হৈছে, বঙাইগাঁৱত 176টা, কাছাৰত 377টা আৰু সকলোতকৈ বেছি পদ খালী হৈছে কামৰূপ ৰুৰেলত। ইয়াতে 515টাকৈ পদ খালী হৈছে। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিছে। ফৰ দ্য গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 50% মাৰ্কছ বিচাৰিছে ইয়াতে। আৰু তেওঁলোক BEd কৰা হ'ব লাগিব। আৰু ইয়াতে ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ বাবে তেওঁ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 50% মাৰ্কছ থাকিব লাগিব আৰু তেওঁৰ BEd থাকিব লাগিব। আৰু ইয়াতে কৈছে যে কেণ্ডিডেটজন টেট পাছ কৰা হ'ব লাগিব আৰু আনৰিজাৰ্ভ কেটেগৰীসকলে 60% মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব আৰু OBC MOBCসকল 55% মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব। আৰু ইয়াতে বয়সৰ সমৰ্থন দিছে। 18 বছৰৰ পৰা 40 বছৰলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ এজ ৰিলেক্সন আছে। OBC MOBC বাবে 3 বছৰ আছে আৰু SC STৰ বাবে 5 বছৰ এজ ৰিলেক্সন আছে। আৰু ইয়াতে কি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব তাৰ বিষয়ে দিছে। মাৰ্কশ্বিট অফ HSLC, HSSLC এণ্ড BA BSc। আপোনালোকে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু BA বা BSc মাৰ্কশ্বিট আপলোড কৰিব লাগিব। পাছ চাৰ্টিফিকেট আপলোড কৰিব লাগিব মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু BA বা BSc। মেট্ৰিকৰ এডমিট কাৰ্ড আপোনালোকে বয়সৰ প্ৰুফৰ কাৰণে আপলোড কৰিব লাগিব। আৰু ইয়াতে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হাইস্কুল টেটৰ আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। মাৰ্কশ্বিট অফ BEdৰ মাৰ্কশ্বিট আপোনালোকে মাৰ্কশ্বিটৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব আপোনালোকক। ইয়াতে সকলোখিনি দিছে, চাই ল'ব আপোনালোকে। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন আবেদন জনাব লাগিব। যোৱা 15 ছেপ্টেম্বৰৰ পৰা ইয়াৰ অনলাইন আবেদন লৈ থকা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰলৈকে আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। আৰু এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন জনাব পাৰিব www.madhyamikassam.gov.in। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। তো ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।